ভিডিঅ'খন বন্ধক থম বুলি ভাবিছিলোঁ। অকল হৃদয়খনে বন্ধক দিবা নে না আৰু বেলেগ কিবা কিনিও বন্ধক দিবা? নমস্কাৰ বন্ধু বান্ধৱী, অকল কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ৰ'ষ্টিং ভিডিঅ'। আৰম্ভণিতে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো এটা ধেমালিৰ বাবে বনোৱা আছে যাতে কোনো গাত পাতি নলয়, আৰু যিসকল 18 বছৰ তলত আছে প্লিজ মোৰ ভিডিঅ'টো একদম নাচাব, নহ'লে ঘৰৰ মানুহে মোৰ ভিডিঅ' চাই আছোঁ বুলি গম পালে গেলা তৌ পিটন খাবি, মোকো পিটন খোৱাবি। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি, কিয়নো ভিডিঅ'বোৰ বনাওঁতে বহুত কষ্ট হয়, এডিট কৰিব লাগে, আল বাল কৰিব লাগে, আকৌ ভিডিঅ' ক'ত আনি পেলাই জইন কৰি পেলাই বনাব লাগে, সেইকাৰণে বহুত কষ্ট হয় ন। তোমালোকে খালি চিপ এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. যদি মই তোমাক প্ৰপ'জ কৰোঁ তুমি মোক য়েছ ক'বা নে ন' ক'বা? মই এবাৰ তোমাক একচেপ্ট কৰিমেই, কিন্তু মোৰ ঘৰৰ মানুহে আকৌ বোৱাৰী বিচাৰি আছে। বনৰ পক্ষী একচেপ্ট নকৰিব চাগে। য়েছ ক'বা নে ন' ক'বা? আৰু যদি তোমাক মই বিয়া পাতি পেলাই কেনেবাকৈ ঘৰলৈ লৈ যাওঁ, চোৱা বাহুনীয়ে যে কোবা খাম এইটো খাটাং। ঐ শুনা মোৰ ভিডিঅ' চাই থকাসকল, মানে মই ভিডিঅ'খন বন্ধক থম বুলি ভাবিছিলোঁ। তই কোনোবা আছা নেকি মোৰ ভিডিঅ'খন ৰাখিবলৈ? অকল হৃদয়খনে বন্ধক দিবা নে না আৰু বেলেগ কিবা কিনিও বন্ধক দিবা? মই ভিডিঅ'খন বন্ধক থম বুলি ভাবিছিলোঁ। বেলেগ কিবা কিনি বন্ধক দিয়া যদি ক'বা, 500 টকা এটা লাগিলে বেছিকৈ ল'বা। समझ रहे हो आप समझ रहे हो? ইৰিগল মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনী। গাৰ্লফ্ৰেণ্ডে তোক নেৰিব কিয়? যিহে চাপৰি নিচিনা চুলিখিনি ৰাখিছ, সেইখিনি চুলি ক'লে মোৰ একদম ভুল হ'ব। তোৰ চুলি নহয় সেইখিনি কাউৰী বাহাটো। अच्छा এনেকুৱা লাগিছে পথাৰত কোনোবাই জেং 5ডাল মান পেলাই থৈ আহিছে, আকৌ গুগুৰি জেং। ইৰিগল মোৰ এক্স গাৰ্লফ্ৰেণ্ডজনী। পিছত নতুন এটা পতাই ল'লোঁ কেলা। তই ছোৱালী পতাইছ, মোৰ কিন্তু সন্দেহে হৈছে সেইজনী ছোৱালী নহয়, সেইজনী চাগে বোৱাৰীহে। তাকো 3টামান ল'ৰা ছোৱালী আছে চাগে। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ছিংগেল থকা ন এটাই মজা, হাতৰ বিষ হ'ব কিন্তু অন্তৰ নহয়। চিংগুল থকা তাৰ বোলে এটাই মজা বোলে, খালি বোলে হাতৰ বিষ হ'ব। চাবি দমকলটো ইমান মাৰি নাথাকিবি, যেতিয়া বিয়া পাতিবি ন তেতিয়া দমকলটোৰ পৰা পানী নোলালে আকৌ বেলেগে দমকলটো পুতিব লাগিব নহয়। ছিংগেল থকা ন এটাই মজা, হাতৰ বিষ হ'ব। সেইকাৰণে দমকলটো এতিয়া ইমান ইউজ নকৰিবা। হাই গাইজ, পৃথিৱীত এনেকুৱা কোনটো কাম আছে যিটো ল'ৰা ছোৱালী দুটাই কাপোৰ খুলি কৰে? পৃথিৱীত বোলে এনেকুৱা কি কাম আছে যিটো কাম বোলে ল'ৰা ছোৱালীয়ে পেণ্ট খুলি কৰে? সেইবিলাক কাম কিন্তু মই কৰি পোৱা নাই। মানে ছোৱালীৰ লগত মই কাম কৰি ভাল নাপাওঁ ন। মই এটাই জানো, তই যে এইটো কামটো ভালকৈ কৰি পাইছ। যিটো ল'ৰা ছোৱালী দুটাই কাপোৰ খুলি কৰে। 500 টকা দি পেলাই কৰিছ নে 300 টকা দি পেলাই কৰিছ? তোৰতো চেহেৰাও নাই, মোৰ মতে তোক 300 টকা দিছে। हरामी हो बेटा। তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।